সৰুতে কণ্ডাক্টৰ হ'ব বিচাৰিছিলোঁ। আজি মই এজন চিকিৎসক। পঢ়ি থাকোঁতে গাড়ী চলোৱা মানুহজনক বহুত ডাঙৰ মানুহ বুলি ভাবিছিলোঁ। প্ৰথমতে ভাবিছিলোঁ গাড়ীয়েই চলাম। পঢ়ি থাকোঁতে কেতিয়াবা সৰুতে ভাবিছিলোঁ, কেতিয়াবা মানে আমি গাড়ী চলোৱা মানুহজনক বহুত ডাঙৰ মানুহ বুলি ভাবিছিলোঁ। প্ৰথমতে ভাবিলোঁ যে গাড়ীয়ে চলাম। পাছত কণ্ডাক্টৰজনক বৰ ডাঙৰ মানুহ যেন লগা হ'ল। তেতিয়া কণ্ডাক্টৰ হ'ম বুলি ভাবিছিলোঁ। পাছতে কণ্ডাক্টৰজনক বৰ ডাঙৰ মানুহ যেন লগা হ'ল, কণ্ডাক্টৰ হ'ম বুলি ভাবিলোঁ। কিন্তু পিছলৈ পৰিয়াল আৰু নিজৰ ইচ্ছাত এই বৃত্তিটো লৈ আহিলোঁ। পাছলৈ সমাজৰ বা পৰিয়ালৰ মানে অকণমান মানে ধৰক আবদাৰত বা এৰিয়াত নিজৰো ইচ্ছাত এনেকৈ বৃত্তিটোলৈ আহিলোঁ। লখিমপুৰৰ চিকিৎসক ডাক্তৰ মৃদুল বৰাৰ অনুপ্ৰেৰণাদায়ক জীৱন কাহিনী। এয়া কোনো সাধাৰণ কথা নহয়। এয়া হৈছে লখিমপুৰৰ সুপৰিচিত অতি অমায়িক আৰু বিনয়ী চিকিৎসক ডাক্তৰ মৃদুল বৰাৰ জীৱনৰ এক সৰল অথচ অনুপ্ৰেৰণাদায়ক অধ্যায়। আজি 1 জুলাই চিকিৎসক দিৱস। এই বিশেষ দিনটো দেশজুৰি চিকিৎসকসকলৰ ত্যাগ, সেৱা আৰু মানৱতাৰ প্ৰতি আগবঢ়োৱা অনবদ্য অৱদানক সন্মান জনোৱা হৈছে। এই উপলক্ষে আমাৰ লখিমপুৰ লাইভ মুখামুখি হৈছিল লখিমপুৰৰ অভিজ্ঞ চিকিৎসক ডাক্তৰ মৃদুল বৰাৰ। নাওবৈচাৰ বঙালচুকৰ দৰে ভিতৰুৱা অঞ্চলৰ পৰা ওলাই আহি কঠোৰ পৰিশ্ৰম, অধ্যৱসায় আৰু অদম্য মনোবলেৰে তেওঁ আজি হাজাৰ হাজাৰ ৰোগীৰ আস্থাৰ নাম। দিন ৰাতি নিৰৱচ্ছিন্নভাৱে মানৱ সেৱাত আত্মনিয়োগ কৰি থকা এই চিকিৎসকজনে সৰুৰে পৰা দেখা সপোন, জীৱনৰ সংগ্ৰাম আৰু চিকিৎসক হোৱাৰ যাত্ৰাৰ বহু নজনা কথা অকপতে ক'লে আমাৰ আগত। তেওঁ চিকিৎসক আৰু ৰোগীৰ মাজত কেনে সম্পৰ্ক হোৱা উচিত, কনিষ্ঠ চিকিৎসকসকলে কেনেদৰে ৰোগীৰ সৈতে আচৰণ কৰিব লাগে, চিকিৎসাৰ ক্ষেত্ৰত সহানুভূতি আৰু মানৱীয় মূল্যবোধ কিমান গুৰুত্বপূৰ্ণ, লগতে দৈনন্দিন জীৱনত সুস্থ হৈ থাকিবলৈ কি কি অভ্যাস গঢ়ি তোলা উচিত, এই সকলো বিষয়ত মুকলিকৈ মত প্ৰকাশ কৰে। চিকিৎসক দিৱসত ডাক্তৰ মৃদুল বৰাৰ এই জীৱন কাহিনী কেৱল এজন চিকিৎসকৰ সফলতাৰ কাহিনী নহয়, বৰঞ্চ সপোন দেখা প্ৰতিজন যুৱক যুৱতীৰ বাবে এক অনুপ্ৰেৰণাৰ বাৰ্তা। সম্পূৰ্ণ সাক্ষাৎকাৰটো চাওক, জানক এজন সফল চিকিৎসকৰ জীৱনৰ বহু নজনা কাহিনী আৰু তেওঁৰ মূল্যৱান পৰামৰ্শ। জয়তে আপোনালোকক মোৰ এটা বাৰ্তা গ্ৰহণ কৰিবলৈ অহাৰ কাৰণে কৃতজ্ঞতা জ্ঞাপন কৰি লৈছোঁ। কথা হ'ল কি, সকলোৱে আমি জানো যে ভাৰতৰ এজন খুব প্ৰখ্যাত চিকিৎসক ডাক্তৰ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিৱস, আৰু খুব মানে গুৰুত্বপূৰ্ণ কথা এইটো যে তেখেতৰ 1 জুলাইটো, যিটো আমি চিকিৎসক দিৱস হিচাপে সকলোৱে পালন কৰে ভাৰতত, এই তেখেতৰ জন্মদিনটো আপোনাৰ 1 জুলাই। আৰু খুব মানে এটা অকণমান মনত ৰাখিবলগীয়া কথা সেইটো হ'ল যে তেখেতৰ মৃত্যুদিনটো 1 জুলাই। গতিকে তেখেতৰ জন্মদিন আৰু মৃত্যুদিন এই 1 জুলাইটো তেখেতৰ স্মৃতিত, তেখেতৰ কৰ্মৰাজিক চিৰযুগমীয়া কৰি ৰাখিবৰ কাৰণে চিকিৎসক দিৱস হিচাপে পালন কৰা হয়। আৰু সমাজৰ এটা গুৰুত্বপূৰ্ণ অংগ মানে এই চিকিৎসকসকল আজিকালিৰ যুগত ক'ৰবাত কেতিয়াবা কিছু মানে বাতৰি কাকতেই হওক বা সংবাদ মাধ্যমেই হওক বা ইলেক্ট্ৰনিক বা এনেকুৱা সমাজ ছ'চিয়েল মিডিয়াতেই হওক কিছুমান ধৰণৰ নিগেটিভ কিছুমান বাৰ্তা, কথা বতৰা আলোচনা হয়। কিন্তু তাৰ মাজতো আজিৰ তাৰিখতো মানে মানৱ সমাজৰ প্ৰতি চিকিৎসকসকলৰ যি অৱদান, যি প্ৰয়োজনীয়তা, সেইটো কোনেও অস্বীকাৰ নকৰে, সকলোৱে একেমুখে স্বীকাৰ কৰে। চিকিৎসকক আজিৰ তাৰিখতো সন্মান কৰে। আজিকালি যিহেতু আমি সকলো ধৰণৰ খা খবৰ হাতৰ মুঠিতে পাওঁ, সেইটো কাৰণে কেতিয়াবা আপাত দৃষ্টিত কেতিয়াবা ক'ৰবাত যেন আমাৰ ৰোগী আৰু চিকিৎসকৰ মাজত মানে খুব বেছি যেন এটা সংঘাতময় পৰিস্থিতিৰ সৃষ্টি হৈছে, তেনেকুৱা এটা ভাৱ হয়। কিন্তু কথা হ'ল কি, আমাৰ নিগেটিভ যিবিলাক কথা বতৰা সেইবিলাকৰ কি হয়, আমি ইংৰাজীত যদি কওঁ ইণ্টেনচিটিটো, প্ৰাবল্যটো অলপ বেছি, আৰু পজিটিভ কথাবিলাকৰ মানে সমাজৰ ইফেক্টটো, প্ৰাবল্য ইণ্টেনচিটি যিটো সেইটো কিছু কম। সেইটো কাৰণে কি হয়, নিগেটিভ কথাবিলাকে আমাক অকণ বেছিকৈ ক্ৰিয়া কৰে, পজিটিভ কথাবিলাক সচৰাচৰ চলি গৈ থাকে। সেইটো কাৰণে মই খুব এটা পজিটিভ দৃষ্টিভংগীৰ কথা কৈ ভাল পাওঁ। কথা হ'ল কি, আগতেও আমাৰ চিকিৎসক আৰু মানে সমাজৰ এটা খুব ভাল বান্ধোন আছিল, আৰু আজিৰ তাৰিখতো সেই বান্ধোনটো মানে সাংঘাতিক ধৰণে মই বিপদাপন্ন হৈছে বা বেয়া হৈছে বুলি নাভাবোঁ। ক'ৰবাত সকলো যিহেতু চিকিৎসক সকলো মানুহ, কেতিয়াবা ক'ৰবাত মানে মনোমালিন্য হ'ব পাৰে, কেতিয়াবা মিছ আণ্ডাৰষ্টেণ্ডিং হয়, আৰু সকলো চিকিৎসক যিহেতু মানৱ সমাজৰে এটা উপাদান,
গতিকে সকলো চিকিৎসকৰে মনোভাৱ সাইকোলজি তেওঁলোকৰ দৃষ্টিভংগী সকলোৰে একে নহ'ব পাৰে দুই এজনৰ কেতিয়াবা কাৰণে গোটেই চিকিৎসক সমাজখনে কেতিয়াবা ভুগিব লগা হয় বা কথা শুনিব লগা হয় কিন্তু মই সদায় পজিটিভ যে আমাৰ মানৱ সমাজৰ প্ৰতিটো মানে অংগ বা সমাজৰ উপাদান আৰু চিকিৎসকসকলৰ মাজত এটা খুব ভাল সম্পৰ্ক আগতেও আছিল আৰু এতিয়াও আছে আৰু ভৱিষ্যতেও থাকিব আৰু এই যে মহান মানে বৰেণ্য চিকিৎসকগৰাকী সকলোৱে পুৰোধাই ব্যক্তি ডাক্তৰ বিধান চন্দ্ৰ ৰায় তেখেত পশ্চিমবংগৰ দ্বিতীয়জন মুখ্যমন্ত্ৰীও আছিল তেখেতে আমি সকলোৱে জনা উচিত যে ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যন বুলি যিটো সংগঠন আছে আজিৰ তাৰিখত সেইটোৰ প্ৰতিষ্ঠাতা আছিল ভাৰতবৰ্ষত আৰু একাডেমিক যিটো মেডিকেল শিক্ষা আধুনিক শিক্ষা সেইটোক তেখেতে MCI মাধ্যমেৰে এইটোক ভাৰতবৰ্ষক খুব ধুনীয়াকৈ প্ৰতিষ্ঠা কৰি গৈছে সেইটো কাৰণে তেখেতৰ দিনটোত এই চিকিৎসক দিৱস হিচাপে আমি পালন কৰোঁ আৰু এই চিকিৎসক দিৱসটোৰ পালনেৰে আমাৰ চিকিৎসকসকলৰ মানে চৰকাৰীয়ে হওক বা বেচৰকাৰী সকলো চিকিৎসকৰে মানে দায়বদ্ধতাটো বাঢ়ি যায় গতিকে বেলেগ প্ৰফেশ্যনতকৈ আমি কিছু অকণমান যিহেতু ৰোগীৰ লগত মানে এটা সংবেদনশীল এটা মানে পেচা বা বৃত্তি সেইটো কাৰণে ক'ৰবাত কেতিয়াবা অকণমান আমাৰ অসুবিধাও হয় কিন্তু সেইটো থাকিবই এইটো আমি মোকাবিলা কৰি চলিব লাগিব আমি সমাজৰ কাৰণে সমাজ আমাৰ কাৰণে গতিকে এইখিনিয়ে কথা আজিৰ তাৰিখত মই খুব কৈছোঁৱেই মই এটা ধনাত্মক দৃষ্টিভংগীৰে আমি সকলোৱে চাব লাগে প্ৰতিটো কথা কেৱল মাত্ৰ আমি নিগেটিভ কথা বতৰাই যে মানে সদায় আলোচনা কৰিম তেনেকুৱা নহয় আজিৰ তাৰিখতো আপোনালোকে শুনে সদাগৰ দেউৰীৰ দৰে ডাক্তৰ চিকিৎসক আছে ডাক্তৰ সৰ্বেশ্বৰ ভূঞা ছাৰৰ দৰে চিকিৎসক আছে আজিৰ তাৰিখতো এইবিলাকৰো তেজমঙহেৰে গঢ়া চিকিৎসক আছে গতিকে সংখ্যা বাঢ়িছে পৃথিৱীত জনসংখ্যা বাঢ়িছে চিকিৎসকৰো সংখ্যা বাঢ়িছে গতিকে তাৰ মাজত লাখ লাখ চিকিৎসকৰ মাজত দুজন এজনৰ কেতিয়াবা নেতিবাচক ক্ৰিয়া কৰ্মই কেতিয়াবা হয়তো আমাক বিচলিত কৰা যেন লাগিব পাৰে কিন্তু এইটো নহয় যে সমাজখনত তাৰ এটা প্ৰতিদিনে এটা বিৰূপ প্ৰভাৱ পৰি থাকিব গতিকে আমি সেইটোৱে কথা আমি সকলোৱে এটা মানে সমাজলৈ এটা সদায় ভাল বাৰ্তা আমি এই চিকিৎসক মানে দিৱসৰ উপলক্ষত প্ৰেৰণ কৰিব খুজিছোঁ হয় ধন্যবাদ কথা হ'ল কি আমি আমাৰ 100 বছৰ আগৰ দিনবিলাক বা 200 বছৰ আগৰ দিনবিলাক বা আজিৰ পৰা 50 বছৰ আগৰ দিনবিলাক মানুহ মানে আমি মানুহে প্ৰতিটো যুগতে প্ৰতিটো সময়তে কিন্তু আমি বিভিন্ন ধৰণৰ ৰোগ ব্যাধিৰ লগত মানে যুঁজি থাকিবই লগা হৈছে আগতে আমি কমিউনিকেবল ডিজিজ খুচৰা বেমাৰবিলাকৰ ইনফেকচিয়াছ ডিজিজবিলাকৰ লগত বেছি যুঁজিব লগা হৈছে আৰু প্ৰকৃতিয়ে মানুহক কেতিয়াও ৰেহাই নিদিয়ে প্ৰতিটো যুগতে প্ৰতিটো সময়তে মানুহে মানে বেমাৰৰ লগত যুঁজিবই লাগিব কৈছোৱে না আগতে ইনফেকচিয়াছ ডিজিজবিলাকৰ লগত আমি বেছি যুঁজিব লগা হৈছিলে কলেৰা মেলেৰিয়া হাইজা এতিয়া আমি নন ইনফেকচিয়াছ ডিজিজ নন কমিউনিকেবল ডিজিজ আমাৰ ধৰক প্ৰেছাৰ হাই প্ৰেছাৰ কলেষ্টৰল থাইৰয়েড কেঞ্চাৰ এনেকুৱা ধৰণৰ নন কমিউনিকেবল ডিজিজবিলাকৰ লগত বেছিকৈ যুঁজিব লগা হৈছে এই ক্ষেত্ৰত মই সকলোকে বিশেষকৈ 21 বছৰ বা 18 বছৰ যিসকলে পাৰ কৰিছে তেওঁলোকৰ মেটাবলিজিমটো কেনেকৈ ঠিক কৰি ৰাখিব পাৰি সেই তাৰ ওপৰত গুৰুত্ব দিবলৈ কম নতুন প্ৰজন্মটোক আৰু এই মেটাবলিজিমটো ঠিক কৰাত আমাৰ যিটো দিনচৰ্যা বা ঋতুচৰ্যা এনেকুৱা কিছুমান থাকে আমি খোৱা বোৱা সকলো মানে সময়মতে কৰিব লাগে বিশেষকৈ আমাৰ উপৰি পুৰুষৰ যিটো জীৱন ধাৰণৰ প্ৰণালী বা খোৱা বোৱাৰ যিটো জীৱন ধাৰণৰ প্ৰণালী এইটো কিন্তু মানে এডপ্ট কৰাটো গ্ৰহণ কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা বিশেষকৈ আপোনাক এটা উদাহৰণ দিছোঁ আপোনালোকে দেখিছে যে থাইৰয়ডৰ সমস্যাটো বা প্ৰেছাৰ মানে ডায়েবেটিছৰ সমস্যাটো খুব বাঢ়িছে ইয়াৰ এটা কাৰণ হ'ল যে আমাৰ জীৱন ধাৰণৰ প্ৰণালীটো লাইফষ্টাইল চেঞ্জ অৰ্থাৎ আমাৰ শুই উঠাটো দেৰি হৈছে আৰু খোৱাটো দেৰি হৈছে যদি শুই উঠাটো দেৰি হয় আৰু খোৱাটো দেৰি হয় আৰু মানে লেট নাইট যিটো আজিকালি ডিনাৰ দেৰিকৈ আহাৰ খোৱাৰ নৈশ আহাৰ খোৱাৰ যিটো প্ৰৱণতা সেইটোৱেও কিন্তু মেটাবলিক ডিজিজবিলাক মানে যেনেকৈ ডায়েবেটিছ বা থাইৰয়ডৰ দৰে প্ৰেছাৰৰ দৰে কলেষ্ট্ৰল হাৰ্টৰ অসুখৰ দৰে এনেকুৱা ধৰণৰ সমস্যাবিলাক বঢ়াৰ এটা কাৰণ গতিকে আমি আমাৰ পূৰ্বপুৰুষৰ যিটো জীৱন ধাৰণৰ প্ৰণালী যিটো আমি শাৰীৰিকভাৱে আগৰ দৰে যদি অকণমান সক্ৰিয় হৈ থাকোঁ ব্যায়ামৰ মাধ্যমেৰে হওক
সাঁতোৰৰ মাধ্যমেৰে হওক বিভিন্ন নৃত্য গীত এনেকুৱা ধৰণৰ মাধ্যমেৰে যদি আমি নিজকে সক্ৰিয় কৰি ৰাখোঁ, যোগাসনৰ মাধ্যমেৰে আমি সক্ৰিয় হৈ থাকিব পাৰোঁ আৰু বিভিন্ন ধৰণৰ আমি প্ৰকৃতিৰ পৰা পোৱা ধৰক বনৌষধি কিছুমানৰ দ্বাৰা আমি মানে খুব অত্যাধিক দৰৱৰ ওপৰত নিৰ্ভৰশীল হোৱাটো বেয়া আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল এই যে জীৱনশৈলীৰ পৰিৱৰ্তনটো, লাইফষ্টাইলটো যাতে মানে আমি আগৰ আমাৰ পূৰ্বপুৰুষৰ দৰে মানে বৰ্তাই ৰাখিব পাৰোঁ। কেৱল মাত্ৰ আমি ধৰক বেছি মানে আলস্যময় জীৱন, বেছি ধৰক এটা খুব বেছি আৰামপ্ৰিয় এটা জীৱন যাতে আমি যাপন নকৰোঁ, সেইটো এটা আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। হয়, এইটো এটা খুব জটিল প্ৰশ্ন। এইটো এটা সকলোৰে এটা মানে এটা বিচাৰ্য বিষয়। সকলোৰে আমি সমাজৰ প্ৰতিটো উপাদান, চিকিৎসকেই হওক, সমাজৰ যিসকল মানে নেতৃস্থানীয় ব্যক্তি আছে, আমাৰ যুৱ প্ৰজন্মৰ প্ৰতিনিধিসকল আছে, বিভিন্ন ছাত্ৰ সংগঠন আছে, ৰাজনৈতিক সংগঠন আছে, সকলোৱে বিভিন্ন প্লেটফৰ্মত মাধ্যমত আমি আলোচনা কৰি ইয়াৰ এটা ভাল সমিধান এটা উলিয়াব লাগে। আৰু কথা হ'ল কি, মই কৈছোঁৱেই যে বহুত ভাল চিকিৎসক আছে। আপোনালোকে দেখিছে যে ডাক্তৰ সদাগৰ দেউৰী ছাৰৰ নিচিনা চিকিৎসক এইখন সমাজত জীৱন্ত ৰূপত আমি দেখি আছোঁ, ভগৱানৰ দ্বিতীয় ৰূপত দেখি আছোঁ। সৰ্বেশ্বৰ ভূঞা ছাৰৰ নিচিনা চিকিৎসক আজিও ৰোগীৰ পৰা নগণ্য মাচুল নলয়ে প্ৰায়, তেনেকুৱা চিকিৎসক আছে। এই বাৰ্তাবিলাকো সমাজলৈ যাব লাগে। ক'লো নহয়, আজিকালি জনসংখ্যা যিদৰে বাঢ়িছে, চিকিৎসকৰ সংখ্যাটোও বাঢ়িছে। তাৰ মাজত 2-4জন ক'লো নহয় তেনেকুৱা নেতিবাচক কৰ্মকাণ্ডৰে মানে ধৰক সমাজক অকণমান খেলি মেলি কৰা 2-এজন ওলাব। চিকিৎসকসকলতো মানৱ জাতিৰে এটা উপাদান, মানে এটা নেক্সটটো মানে ভগৱানৰটো এটা ডাইৰেক্ট উপাদান নহয়, গতিকে তাত এটা হেৰি হ'ব। তথাপিতো আমি যিমান দূৰ পাৰি এটা খুব ধৰক এটা পাৰ্থক্য এটা নাৰাখি, মানে আমি যেতিয়া এজন ৰোগী আমাৰ ওচৰলৈ আহে চিকিৎসক, তেতিয়া মই ভাবোঁ মই নতুন প্ৰজন্মৰ চিকিৎসকসকলক এটা উপদেশ দিওঁ যে তেওঁলোকে নিজৰ ঠাইত মানে যেতিয়া ৰোগীজন আহে তেওঁলোকে এটা ভাৱ মনলৈ আনিব লাগে যে সেই ৰোগীজন তেখেতৰে খুৰাক বা তেখেতৰে মাক বা তেখেতৰে পৰিয়ালৰ একদম নিকটৰ আত্মীয় এজন ব্যক্তি আহিছে। তেখেত এজন ৰোগী নহয়, তেখেতৰ পৰিয়ালৰ এজন সদস্য বুলি যদি আমি তেখেতক মনত ভাবি লওঁ, তেতিয়াই কিন্তু আমাৰ এটা ৰোগী আৰু চিকিৎসকৰ যিটো বণ্ডিং, এটা বান্ধোন এটা গঢ় লৈ উঠিব। আৰু যিমান পাৰি আমি তেখেতসকলক মানে কাউন্সেলিঙৰ মাধ্যমেৰে আমাৰ মুখখন যিমান এটা কোমল, মোৰ দৃষ্টিভংগী সেইটো, যিমান মানে এটা ছফ্ট কোমল ভাৱেৰে, কোমল মাতেৰে, খুব সুন্দৰভাৱে যিমান তেখেতসকলক আমি দুটা শব্দ দৰকাৰ হ'লে, প্ৰয়োজন হ'লে বেছিকৈ ব্যৱহাৰ কৰি হ'লেও আমি তেখেতসকলৰ মাজত মানে অন্তৰত অকণমান আমি সোমাবলৈ চেষ্টা কৰিব লাগিব। কেৱল মাত্ৰ মেকানিকেলি, যান্ত্ৰিকভাৱে এটা মেচিনৰ নিচিনাকৈ যাতে ৰোগীসকলক চিকিৎসকসকলে ব্যৱহাৰ মানে গণ্য নকৰোঁ, সেইটোতে কেতিয়াবা অকণমান অসুবিধা হয়। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল কি, আমাৰ ভাৰতবৰ্ষত 140 কোটি মানুহৰ দেশ। ইয়াত কি হয়, চিকিৎসকৰ সংখ্যা আৰু ৰোগীৰ সংখ্যা মানে যিটো অনুপাত, সেই অনুপাতটো যিমান থাকিব লাগে সিমান নাথাকে। আমাৰ ৰোগীৰ সংখ্যা বহুত বেছি। মই য'ত কৰোঁ লালুকৰ নিচিনা চিকিৎসালয়ত 400 পৰা 500 ৰোগী হয়, ডাক্তৰ থাকে 2জন বা 3জন OPDত। সেইটো কাৰণে চিকিৎসকজনৰ কেতিয়াবা ইচ্ছা থাকিলেও ৰোগীজনৰ সৈতে কথা পাতিব নোৱাৰে। গতিকে আমি কিছুমান সমাজত প্ৰিভেণ্টিভ কিছুমান মিজাৰ লৈ যাতে হস্পিটেলত ৰোগীৰ সংখ্যা কমাব পাৰোঁ, হস্পিটেলত যাতে হস্পিটেলাইজেশ্যনৰ সংখ্যাটো কমাব পাৰোঁ, এই প্ৰিভেণ্টিভ কিছুমান মিজাৰ লৈ ৰোগীৰ সংখ্যাটো কমালে তেতিয়া কি হ'ব, ডাক্তৰ আৰু ৰোগীৰ যিটো অনুপাত, সেই অনুপাতটো এটা বিজ্ঞানসন্মত যেতিয়া হ'ব, মানে ৰোগীৰ সংখ্যাটো কমাব লাগিব, হয়নে? প্ৰতিজন আমি যদি জনসংখ্যাৰ বেছিভাগেই যদি আমি ৰোগী হৈ যাওঁ, চিকিৎসকসকল অভাৰলোডেড হৈ যাব, আৰু তেতিয়া কেতিয়াবা তেওঁলোক ইৰিটেট হোৱাৰ সম্ভাৱনা এটা ডেফিনেটলি থাকিব, যিহেতু মানুহ নহয় জানো। সেইটো কাৰণে এই কথাখিনি হয়। স্কুলীয়া দিনৰ পৰা আমি গাঁৱত মানে জন্ম হোৱা মানুহ, আমি বৰ উচ্চাকাংক্ষী মানুহ নাছিলোঁ। আমি পঢ়ি থাকোঁতে কেতিয়াবা সৰুতে ভাবিছিলোঁ, কেতিয়াবা মানে আমি গাড়ী চলোৱা মানুহজনক বহুত ডাঙৰ মানুহ বুলি ভাবিছিলোঁ। প্ৰথমতে ভাবিলোঁ যে গাড়ীয়ে চলাম, পাছতে কণ্ডাক্টৰজনক বৰ ডাঙৰ মানুহ যেন লগা হ'ল, কণ্ডাক্টৰ হ'ম বুলি ভাবিলোঁ। পাছত দেখিলোঁ নহয়, বিজ্ঞানৰ শিক্ষক হ'ম বুলি ভাবিলোঁ। এনেকৈ বিভিন্ন সময়ত ধৰক পাছলৈ সমাজৰ বা পৰিয়ালৰ মানে অকণমান মানে ধৰক আবদাৰত বা এৰিয়াত নিজৰো ইচ্ছাত এনেকৈ বৃত্তিটোলৈ আহিলোঁ।
গতিকে তেনেকৈ আহিলোঁ। গতিকে মোৰ এটা বিশেষকৈ ডাঙৰসকলক মই উপদেশ দিয়াৰ ধৃষ্টতা নাই, কিন্তু নতুন প্ৰজন্মৰ যিসকল আমাৰ পৰৱৰ্তী প্ৰজন্মৰ যিসকল চিকিৎসক আহিছে তেওঁলোকক অকণমান সংবেদনশীল হ'বলৈ, যেতিয়া এজন ৰোগী তেওঁলোকৰ ওচৰলৈ আহে সেই ৰোগীজনক তেওঁলোকৰ নিজৰে কোনোবা বুলি মানে ভবাৰ যিটো মানসিকতা, এই মানসিকতাটো ল'বৰ কাৰণে কিন্তু মই মোৰ অন্ততঃ মোতকৈ বয়সত যিসকল সৰু তেওঁলোকৰ কাৰণে মই আহ্বান জনাইছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, লখিমপুৰ লাইভ।